আজি আমাৰ মস্ত এটা বটুৱাত কি ধান বহাই দিছোঁ চাওকচোন বাৰু। দেখিছে শালি ধান, এই বছৰৰ নহয় দেই, যোৱা বছৰৰে পুৰণি শালি ধান। এয়া দেখিছেনে? এতিয়ালৈকে অৱশ্যে উতল অহাই নাই বাৰু বটুৱাটো পানীখিনি উতল আহিবলৈও ঠাণ্ডা দিন যে অকণ সময় লাগিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ দেই। আজি ভিডিঅ'টো কিন্তু অকণ বেলেগ টাইপৰ হ'ব। আমি বটুৱাত যে ধান বহাই থৈছোঁ আপোনালোকে দেখিছেনে? আপোনালোকে নিশ্চয় কোনোৱে জানে আৰু কোনোৱে নাজানিবও পাৰে। মই যেনেকৈ ভালদৰে নাজানিছিলোঁ। আমি মানে ইয়াত আজি উখোৱা চাউল কৰিবৰ কাৰণে আমি ইয়াত ধুনীয়াকৈ বটুৱাটোত চাউলখিনি বহাই দিছোঁ। আৰু অৱশ্যে উখোৱা চাউলো নহয়, আমি আজি উখোৱা চাউলৰ পিঠাগুড়ি কৰিম বুলি ভাবিছোঁ দেই। কাৰণ উখোৱা চাউলৰ পিঠাগুড়িটো আমাৰ এই আঠমহীয়া আমাৰ শিশুটোৰ কাৰণে কৰিম বুলি ভাবিছোঁ। কাৰণ যিহেতু আমাক ডাক্তৰেও কৈছে যে উখোৱা চাউলৰ পিঠাগুড়িটো শিশুৰ কাৰণে বহুত ভাল। যিমান আমি কিনা জলপান নোখোৱাওনো কিয়, কিন্তু উখোৱা চাউলৰ পিঠাগুড়িটো সঁচাকৈ বহুত শিশুৰ কাৰণে হেল্ডি এটা খাদ্য হয়। সেইকাৰণে আমি সেই বটুৱাটোত দেখিছেনে আপোনালোকে ধুনীয়াকৈ ধানখিনি বহাই দিছোঁ। আৰু আমাৰ এইজোপা ধুনীয়া এজোপা অপৰাজিতা ফুলৰ গছ দেখিছেনে? অপৰাজিতা ফুল কি ধুনীয়াকৈ আমাৰ এই ভঁৰাল ঘৰটোৰ কাষতে হৈছে। আৰু ইয়াৰ শাক। আৰু এটা কথা আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ যে উখোৱা চাউলটো কিন্তু বনাব আমাৰ সকলো মানুহে নাজানিবও পাৰে বাৰু। এতিয়া আমাৰ মায়ে ধানখিনি ধুনীয়াকৈ লৰাই দিছে। আৰু উখোৱা চাউলৰ কাৰণে মানে যিমানকৈ এইটো ফুট আহিব লাগে, কিন্তু উখোৱা চাউলৰ পিঠাগুড়িটোৰ কাৰণে বেছি ফুট আহিব নালাগে। আমাৰ মাহঁতে আগতে বনাইছিলে এনেকুৱা উখোৱা ধানৰ চাউল, কিন্তু এতিয়া মানে বহুত দিন অভ্যাস নাই কাৰণে পাহৰি গ'ল। আৰু আমাৰ ল'ৰাৰ কাৰণে আমি দুবাৰ বনায়ো, মাহঁতে দুবাৰ বনাই খোৱাব নোৱাৰিলে পিঠাগুড়িটো। সেইকাৰণে কৈছোঁ এইটো কিন্তু বৰ অকণমান কষ্টকৰ হয় দেই, বা কষ্টকৰ মানে কি আৰু অকণমান প্ৰচেছটো কিন্তু বেলেগ হয়। আপোনালোকে প্ৰথমবাৰতে ছাকচেছ নহ'বও পাৰে, কাৰণ উখোৱা চাউলটোতকৈ মানে পিঠাগুড়িটোৰ কাৰণে অকণ কমকৈ সিজিব লাগে ন। মায়ে কওকচোন কেনেকৈ এইটো কি মানে বস্তুটো? মাক ক'বলৈ ক'লোঁ, মায়ে ক'বলৈ অকণ আফচোচ কৰি পেলাই আঁতৰি গুচি গ'ল, কিন্তু মোকে বুজাই দিছে। আৰু এয়া বটুৱাত ধানখিনি যে বহাইছোঁ দেখিছে, এতিয়া ইয়াত মানে বেছি ফুট আহিবলৈ দিব নালাগে। অকণমান ফুট যে আহিছে, এতিয়াই ধানটো কাঢ়ি দিব লাগিব দেই, নহ'লে আমাৰ আগৰবাৰ বেছি ধানটো মানে ফাটি গৈছিলে ইয়াতে। জুইৰ ওপৰতে ফাটি যোৱাৰ কাৰণে কি হ'ল, আমাৰ পিঠাগুড়ি মিক্সিত দিও মানে খুন্দিব নোৱাৰিলে। আৰু সেইকাৰণে কৈছোঁ মানে প্ৰচেছটো কিন্তু আপোনালোকে অকণ মন কৰিব লাগিব দেই, যিখিনিয়ে নাজানে বাৰু। মই জনাখিনিৰ কাৰণে কোৱা নাই আকৌ, সকলোৱে কথাটো বেয়া ভাবি নল'ব বাৰু। আমাৰ গাঁৱলীয়া মানুহ প্ৰায়ে জানেই ন, আমিহে নাজানিব পাৰোঁ। এই অকণ ফুট আহিছে দেখিছেনে? এতিয়া ধুনীয়াকৈ ধানখিনি কাঢ়ি দিলেই হ'ল। আৰু ধান কিন্তু ফাটিবলৈ দিব নালাগে দেই, আপোনালোকে চাই যাবচোন। উখোৱা চাউলৰ পিঠাগুড়ি বনাবৰ কাৰণে ধানটো জাষ্ট মানে গৰমহে কৰা হ'ল আৰু, কিন্তু চাউলটোৰ কাৰণে ধানটো কৈছোঁৱেই ফাটি যাব লাগিব। দেখিছেনে কেনেকুৱা পৰ্যায়ৰ হৈছে? এনেকৈ মানে অলপমান গৰম কৰি দিলেই হ'ল। আপোনালোকে ভাত খোৱা ধানো ল'ব পাৰে, বা ভাত খোৱা ধান, কোমল ধান, সকলো ধানৰে হৈ যাব। দেখিছে কেনেকুৱা হৈ গৈছে? এতিয়া ধুনীয়াকৈ কাঢ়ি দি পেলাই ৰ'দত মেলি দিব লাগিব। আকৌ ৰ'দত মেলি ঢেঁকীত বান্ধি পেলাই পিঠাগুড়ি খুন্দি ল'লেই ৰেডি হৈ যাব আৰু জলপান। এই দেখিছে, এইটো পৰ্যায়ত ৰাখিলেই হ'ব দেই। চাওকচোন এইটো পৰ্যায়ত আছে ধানটো, এটাও কিন্তু ফটা নাই। মন কৰিছেনে? এয়া চাওক, ফটা নাই কিন্তু, দেখিছে নহয়? এটাও ফটা নাই। এই গৰম ভাৱটোহে আহিছে। আপোনালোকেও বাৰু চেষ্টা কৰি চাবচোন। আপোনালোকৰ যদি মানে শিশু আছে, 6 মাহৰ ওপৰৰ শিশুৱে খাব পাৰিব। আৰু কিবা যদি সুধিবলগীয়া থাকে সুধিব পাৰে। এতিয়া ধুনীয়াকৈ এতিয়া ৰ'দত মেলি দিব দেই। ধানখিনি যে টকা দেখিছিলে, এতিয়া সেয়া তাত ধুনীয়াকৈ আমি ৰ'দত শুকুৱাই দিম। যদি ভালকৈ ৰ'দ পায় তেতিয়া মানে এদিন দিলেই হৈ যাব আৰু জৰজৰীয়া হৈ যাব ধানটো। আৰু যদি ৰ'দটো মানে অকণ কম থাকে, তেতিয়া 2 দিনমান দিব লাগিব আৰু ধুনীয়াকৈ লৰাই থাকিব লাগিব। তেতিয়াহে সোনকালে আমাৰ ধানটো হৈ যাব। আৰু ইয়াৰ পাছত আৰু কি আৰু ঢেঁকীত বানি ল'ব লাগিব। ঢেঁকীতেই হওক, মিলতেই হওক, বানি লৈ পেলাই আৰু
তেতিয়া চাউলটো ওলাই যাব আৰু চাউলটো ওলোৱাৰ লগে লগে কি হ'ব, পানীত ধুনীয়াকৈ আৰু তিয়াই লৈ পেলাই পিঠাগুড়ি খুন্দিলে হৈ যাব আৰু দেখিছে। গতিকে আপোনালোকে আমাৰ উখোৱা চাউলৰ প্ৰচেছটো কেনেকুৱা পালে বাৰু, উখোৱা চাউল উলিওৱাৰ, উখোৱা চাউলৰ পিঠাগুড়ি খুন্দাৰ প্ৰচেছটো ক'বচোন বাৰু কেনেকুৱা পালে দেই। এইটো অৱশ্যে নতুন শিকাৰুসকলৰ কাৰণেহে দিছোঁ, যিসকলে জানে বাৰু তেওঁলোকে নাচালেও হ'ব ভিডিঅ'টো।